বুদ্ধিমান মানুহৰ থাকে এইবোৰ গুণ। কম কথা কয়, বেছি শুনি ভাল পায়। বুদ্ধিমান মানুহে কম কথা কয়, বেছি কথা শুনাৰ ফলত বেছি জ্ঞান আহৰণ কৰে। ইটো ফাল্টু কথা কয় ইহঁতে ভাল নাপায়। কথাবোৰ দীঘলীয়াকৈ নকয়, খুব চুটিকৈ কৈ মানুহক বুজাই দিব পাৰে। 2. কাৰো কথা বা উপদেশ শুনিব নোখোজে। বুদ্ধিমান মানুহে বেলেগৰ উপদেশ বা কথাবোৰ শুনে যদিও নিজৰ মতেহে কাম কৰি ভাল পায়, কাৰো কথা নুশুনে। 3. নিজৰ কৰিবলগীয়া কামবিলাক গোপনে কৰি থাকে। বুদ্ধিমান মানুহে নিজৰ কৰিবলগীয়া কামবিলাক গোপনে কৰে, কাকো গম পাবলৈ নিদিয়ে। নিজৰ বন্ধু পৰিয়াল কাকো গম পাবলৈ নিদিয়ে কি কাম কৰে। ইহঁতে নিজৰ কামবিলাক গোপনে কৰি ভাল পায়। 4. কোনো কাম নিজে সম্পূৰ্ণ কৰি উঠাৰ পিছতহে বেলেগক কয়। বুদ্ধিমান মানুহে গোপনে কাম কৰি থাকে, কামটোৰ বিষয়ে কাকো নকয়। যেতিয়া কামটো সম্পূৰ্ণ হ'ব বা কামটোত সফলতা লাভ কৰিব, তেতিয়াহে বেলেগৰ আগত কয়। 5. নিজৰ মনৰ ভিতৰত কি ভাবি আছে বা কি চলি আছে কাকো গম পাবলৈ নিদিয়ে। বুদ্ধিমান মানুহে নিজৰ মনটোক এনেয়ে থাকিব নিদিয়ে। মনত বহুতো ইটো কথা ভাবি থাকি ভাল পায় আৰু মনৰ ভিতৰত কি ভাবি আছে কাকো গম পাবলৈ নিদিয়ে। 6. বুদ্ধিমান মানুহে বেলেগে কি অনুভৱ কৰি আছে জানি লয়। বুদ্ধিমান মানুহে মানুহৰ কথা কোৱা আৰু মুখৰ অংগী ভংগী চাই জানি লয় যে বেলেগে কি অনুভৱ কৰি আছে। মানুহ এজনৰ লগত কথা কোৱাৰ আগতে কেনেকুৱা উত্তৰ পাব আগতে অনুমান কৰি লয়। 7. নতুন কিবা জানিবলৈ সদায় আগ্ৰহী হৈ থাকে। বুদ্ধিমান মানুহৰ সদায় নতুন কিবা জনাৰ ধাউতি থাকে। যেনে পঢ়ি জানি লোৱা, গুগলত চাৰ্চ কৰি জানি লোৱা। 8. আত্মনিয়ন্ত্ৰণ ভাল হয়। নিজৰ খঙৰ ওপৰত, দুখৰ ওপৰত, সুখী হোৱাৰ ওপৰত নিজকে নিয়ন্ত্ৰণ কৰিব পাৰে। বেছি খং, দুখ, সুখী হোৱা ইহঁতক দেখা নাযায়। আৱেগক নিয়ন্ত্ৰণ কৰিব পৰা গুণ থাকে। নিজকে ঠাণ্ডা কৰি ৰাখিব পাৰে। ক'ত কেনেকৈ শান্ত হৈ থাকিব লাগে, ক'ত কেনেধৰণে একচন বা কাৰ্য কৰিব লাগে ইহঁতে জানে। 9. বুদ্ধিমান মানুহে অকলশৰে থাকি বেছি ভাল পায়। বেছি মানুহৰ লগত মিলিব নিবিচাৰে। বন্ধুবৰ্গৰ লগত বেছি কথা নকয়। নিজক নিজৰ লগত সময় দি বেছি ভাল পায়। নিজৰ বিষয়ে বেছি চিন্তা কৰি থাকে। 10. বুদ্ধিমান মানুহে বেলেগৰ লগত কথা কোৱাতকৈ নিজৰ লগতহে বেছি কথা কয়। ইয়াৰ ফলত ইহঁতে নিজৰ কামত বেছি গুৰুত্ব দিব পাৰে। 11. বুদ্ধিমান মানুহৰ মনটো দ্ৰুতগতিত কাম কৰি থাকে। কিবা নহয় কিবা সমস্যা আৰু সমাধানক লৈ ব্যস্ত হৈ থাকে। সেইকাৰণে ইহঁতক বেছি চিন্তা কৰা, উদ্বেগ হৈ থকা দেখা যায়। আৰু এইবোৰৰ কাৰণে বহি থাকোঁতে ভৰি লৰাই থকা, ৰাতি দেৰিকৈ হোৱা, নখ কামুৰি থকা আদি লক্ষণ দেখা যায়। 12. বুদ্ধিমান মানুহৰ এটা কামকে কম কৰি বহু দিনলৈ কৰি থাকিব পৰা গুণ থাকে। 13. বুদ্ধিমান মানুহে নিজকে বুদ্ধিমান বুলি নাভাবে, একো নজনা বুলি ভাবে। ইয়াৰ ফলত ইহঁতে বেছি শিকিব পাৰে। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।